নমস্কাৰ বন্ধুসকল মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি শিকিম আমাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কেনেকৈ কৰিব পাৰি। বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে এই আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কৰোৱা। গতিকে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আমি প্ৰথমতে ব্ৰাউজাৰলৈ যাব লাগিব। আপুনি যি ব্ৰাউজাৰ ইউজ কৰি ভাল পায়, যদি ক্ৰোম ব্ৰাউজাৰ ইউজ কৰি ভাল পায় তেতিয়াহ'লে ক্ৰোম কৰক, বা গুগল যদি ইউজ কৰে তেতিয়া গুগল কৰক। মই ক্ৰোমত কৰি দেখুৱাইছোঁ। ক্ৰোম ব্ৰাউজাৰটো প্ৰথমতে তালৈ যোৱাৰ পিছত ইনকম টেক্স বুলি চাৰ্চ কৰিব লাগিব। ইনকম টেক্স আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকে তাত যিটো ইনকম টেক্স ৱেবছাইট আছে তাত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে তাত সেই ৱেবছাইটটোৰ হোম পেজখন অ'পেন হৈ যাব। আৰু অ'পেন হৈ যোৱাৰ লগে লগে তাত এটা আপুনি অপশ্যন দেখিব লিংক আধাৰ, আৰু লিংক আধাৰত আপুনি তেতিয়া ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা নতুন পেজ দেখিব, আৰু এই পেজটোত বিভিন্ন ধৰণৰ অপশ্যন আছে। ইয়াত পেন নম্বৰৰ কাৰণে নিৰ্দিষ্ট স্পেচ আছে, আধাৰ নম্বৰৰ কাৰণে নিৰ্দিষ্ট স্পেচ আছে, আৰু নেম এজ পাৰ আধাৰৰ কাৰণেও এটা স্পেচ আছে। আৰু তেতিয়া আৰু ইয়াৰ এই ৱেবছাইটটোৰ বা এই ৱেবছাইটটোৰ যিটো লিংক, সেইটো লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডিছক্ৰিপশ্যনত চেক কৰিলেই ইয়াৰ লিংকটো পাই যাব। আৰু ইয়াৰ পিছত আপোনালোকে পান নম্বৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব, আপোনালোকৰ যি নম্বৰ হয়। তাৰপিছত আধাৰ নম্বৰটো আপোনালোকে এণ্ট্ৰি কৰিব লাগিব, আৰু নেম এজ পাৰ আধাৰ, আপোনালোকৰ আধাৰ কাৰ্ডত যি নাম আছে সেই নাম আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। আৰু ইয়াৰ পিছত এটা অপশ্যন আছে যে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনালোকৰ আধাৰ কাৰ্ডত অকল নিৰ্দিষ্ট চনটোহে আছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব, আৰু যদি নাই তেতিয়াহ'লে ক্লিক নকৰিব। ইয়াৰ পিছত এটা অপশ্যন আছে যে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI। ইয়াৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পিছত আপোনালোকে কেপচা কোড যিটো আছে সেই কেপচা কোডটো ইয়াত ফিল আপ কৰিব লাগিব এই স্পেচটোত। আৰু ফিল আপ কৰাৰ পিছত ইয়াত যিটো অপশ্যন আছে লিংক আধাৰ, আৰু এই লিংক আধাৰত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ আৰু পান কাৰ্ডৰ লিংক হৈ যাব। আৰু ইয়াৰ পিছত যদি আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংকৰ ষ্টেটাছ চাব বিচাৰে তেতিয়াহ'লে ইয়াত যিটো দিয়া আছে ক্লিক হিয়াৰ, ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নতুন এটা পেজ খোল খাই যাব। আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে ইয়াত আকৌ পান নম্বৰৰ কাৰণে এমটি স্পেচ আছে, আধাৰ নম্বৰৰ কাৰণে স্পেচ আছে। ইয়াত আকৌ আপোনালোকে পান নম্বৰ আৰু আধাৰ নম্বৰ এণ্ট্ৰি কৰিব। আৰু এণ্ট্ৰি কৰাৰ পিছত যি ইয়াত দিয়া আছে ভিউ লিংক আধাৰ ষ্টেটাছ, আৰু এণ্ট্ৰি কৰাৰ পিছত ইয়াত ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ যদি পান আৰু আধাৰ কাৰ্ডৰ লিংক হৈ গ'ল তেতিয়াহ'লে এই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে গম পাব বা নিজৰ ষ্টেটাছ চাব পাৰিব। আৰু যদি এনেকৈ আপোনালোকে নিজৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।